Hello everyone, welcome back to my YouTube channel. Lutad Ajonৰ পৰা সমগ্ৰ প্ৰিয় দৰ্শকলৈ মই নতুন আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছো খানাপাৰা যেতিয়া অহা যোৱা সদায় কৰি থাকোঁ কিন্তু সদায় দেখা পাওঁ কিন্তু সময় নাছিল লগতে আজি অলপ ওলাই আহিলোঁ আৰু এনেকৈ 6 মাইলত কাম এটা আছিল তালৈ ওলাই আহিলোঁ সেইটো কাৰণে সব কথাটো ভাবিলোঁ যে আমি আমাৰ খানাপাৰা যেতিয়ালৈকে আমাৰ আহোঁ তেতিয়া এইখন ফুটৱে ব্ৰিজ এখন পাওঁ এইটো কাৰণে আজি অলপ ভাবিলোঁ আপোনালোকে এইখন ব্ৰিজৰ কথা অলপ দেখুৱাম আৰু কেনেধৰণৰ নিৰ্মিত এই ব্ৰিজখন আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ কাৰণ এইখন ব্ৰিজ আজিকালি বৈজ্ঞানিক যুগত যদি এইখন লোহা বা পাকা টাইলিছেদি বনাব পৰা যায় কিন্তু এইখন এটা আটক ধুনীয়া এখন সুন্দৰ এখন ব্ৰিজ বনাইছে এয়া চাওক কাঠৰ এইটো বাঁহৰ বুলি ক'বলৈ গ'লে কাৰণ আমাৰ অসমখন কুটিৰ শিল্পৰ জনজাত মানে কুটিৰ শিল্প যেনেবা বাঁহ বেত খেৰ এইখিনি বাবে আমাৰ জনজাত বিখ্যাত তাৰ বাবে আমাৰ এটা অসমখন বাঁহ বেতেৰে যেতিয়া উৎপাদিত এটা নাম জ্বলা বিখ্যাত এখন ৰাজ্য বুলি ক'লে নিশ্চয় যদি আমি নামত হ'লে নহ'ব না কামতো কৰি দেখুৱাব লাগিব এইটোৰ কাৰণে আমাৰ অসম চৰকাৰক ধন্যবাদ জনাব লাগিব কাৰণ এই বেলেগ কথা চিন্তা কৰি বা কাঠেৰে নিৰ্মিত এই ফুট ব্ৰিজখন আপোনালোকে ফুটৱে ব্ৰিজ যিটো আপোনালোকে যেতিয়া খানাপাৰা পাৰ হৈ যেতিয়া আমাৰ গুৱাহাটীখন মেইন এণ্ট্ৰি গেট বুলি ক'ব লাগিব দিছপুৰৰ নোপোৱাৰ আগতে 6 মাইল নোপোৱাৰ আগতে এইখন ব্ৰিজ পোৱা যায় চ' গাইজ ইমান আটক ধুনীয়া এখন এনেধৰণে ব্ৰিজ বনোৱা হৈছে আপোনালোকক ভালকৈ দেখাব বিচাৰিছোঁ গুৱাহাটী পৰিৱেশখন চাওক এতিয়া 6:45 মান এই সময়ত মানে সকলো যেনে 5টা বজাত অফিচ কাছাৰী সকলো ছুটি হয় এনেধৰণে চাওক গোটেই আমাৰ মানুহবোৰে ঘৰাঘৰি হৈ আছে কাৰণ কাম বন আজৰি কৰি এতিয়া ঘৰলৈ যাব বিচাৰিছে এনেধৰণে লাইন বাই লাইন গাড়ী আহি আছে চাওক আপোনালোকক এটা গুৱাহাটী মহানগৰী এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ চ' গাইজ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাওক যদি এতিয়ালৈকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে যদি প্লিজ মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব লগতে প্লিজ এটা লাইক কৰি দিব দেখুৱাই দিম এইয়া বাঁহৰে এইখনত চাওক এটা সুন্দৰ এটা পৰিৱেশ ইমান গাড়ীৰ মাত কি ধুনীয়া পৰিৱেশ চাওক এইটো বিভান্ত বাই টাচ হোটেল 5 ষ্টাৰ হোটেলখন অলপ জুম কৰি আপোনালোকক দেখুৱাই দিম এইখন পঞ্চতাৰকা হোটেল এইখন গুৱাহাটী মহানগৰী চাওক এতিয়া চাওঁ এইটো চাওঁ এনেকুৱাও আছে তলৰ পৰা ওপৰলৈ যোৱা এনেকুৱা তললৈ যাব পাৰে এয়া চাওক এতিয়া মই তললৈ গৈ আছোঁ কাৰণ সেইটো সুবিধা বুলি ক'ব লাগিব যেতিয়া আমাৰ ৰোগী মানুহ বা কোনো এজন বৃদ্ধসকলে পাৰ কৰিব নোৱাৰা মানুহৰ কাৰণে এই ব্যৱস্থা কৰিছে চাওক এয়া মই এতিয়া নামি গ'লোঁ কেনে লাগিছে কেনেদৰে আজিকালি বৈজ্ঞানিক যুগ না চাওক এতিয়া মই আকৌ যেতিয়া তলৰ পৰা
ওপৰৰ পৰা নামি যদি এতিয়া আপোনালোকক ওপৰলৈ কেনেকৈ যাম সেইটো দেখাব বিচাৰিম ঠিক আছে চ' গাইজ আপোনালোকে সময় পায় বা ক'ৰবাৰ পৰা যদি গুৱাহাটীলৈ আহে আপোনালোকে এইখন ব্ৰিজত এটা মনোৰঞ্জন কৰিব পাৰিব আপোনালোকৰ এটা ধুনীয়া পৰিৱেশ ধুনীয়া দৃশ্য এইখন ব্ৰিজত আপোনালোকে আহক ঠিক আছে আপোনালোকে আহক এয়া কিন্তু কি কৰিম সময়ৰ নাটনি কাৰণ গুৱাহাটীলৈ আহিছিলোঁ অলপ কামৰ কাৰণে কিন্তু অলপ দেখুৱাম বুলি এনেকৈ ব্ৰিজৰ কথা অলপ দেখাম বুলি এনেকৈ আহিলোঁ আচলতে আপোনালোকৰ যদি কেনে লাগিল মতামত কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব আৰু এইটোৱে ক'ব লাগিব আজি মানে বহুত সময়ৰ নাটনি চ' গাইজ তাৰ বাবে চৰি ইমানকে দেখুৱাই আজিৰ ভিডিঅ'টো ইমানে আছিল টাটা বাই বাই